নমস্কাৰ বন্ধুসকল, কি খবৰ? আজি আমি কথা পাতিম এটা এনেকুৱা বিভৎস জেহৰিলা শব্দৰ বিষয়ে, আৰু এই শব্দটো হ'ল CRUSH, কৰাছ, মিন্স ক্ৰাছ। আৰু এই ভিডিঅ'টোত কোনেও চিৰিয়াছ নহ'ব, এইটো কমেডি ভিডিঅ', গতিকে এইটো ধেমালি হিচাপে লওক। তো আহক ভিডিঅ'টো ভালকৈ ষ্টাৰ্ট কৰোঁ। ফেচবুকৰ ৰীতি নীতি অনুসৰি ক্ৰাছসমূহক ৩-৪টামান ভাগত বিভক্ত কৰিব পাৰি। এটা হ'ল লোকেল ক্ৰাছ, এটা হ'ল নেশ্যনেল ক্ৰাছ, আৰু এটা ইণ্টাৰনেশ্যনেল ক্ৰাছ। আৰু সেই নিজৰ চইচ ভেদে সেই ক্ৰাছবিলাক চবৰে বেলেগ বেলেগ হয়। কিন্তু মই এই 20 বছৰৰ তজুৰবাত আজিকালি ভালকৈ বুজি নাপালোঁ এই ক্ৰাছ শব্দটোৰ আচল মিনিং কি। তো আমাৰ যোনটো লোকেল ক্ৰাছ, সেই লোকেল ক্ৰাছটোৰ বিষয়ে ভিডিঅ'ত আলোচনা কৰিম। তো আহক। চিম্পুল ভাষাত ক'ব গ'লে অকাদৰ বাহিৰৰ যোনবিলাক চইচ সেইবিলাকক কোৱা হয় ক্ৰাছ বুলি। আৰু যদি অলপ বেছি চিম্পুল ভাষাত এক্সপ্লেইন কৰিব যাওঁ, তেনেহ'লে ধৰি লোৱা তোমাৰ সন্মুখত তাই পাদিলে আৰু সেই পাদত তুমি ধূপৰ গন্ধ পাইছা, তেনেহ'লে বুজি ল'বা তাই তোমাৰ CRUSH ক্ৰাছ। আৰে ভাই, দুখ কাক কয় সেইজনক সোধা যিজনে ক্ৰাছৰ বাৰ্থডে বুলি ৩-৪ দিন আগৰ পৰা ভাবি ভাবি ৰচনা লেখা দিয়ে, এক পাত কেপশ্যন লিখে, আৰু তাৰপিছত ক্লাছে অনলি TQ বুলি কৈ ইগন'ৰ কৰি থৈ দিয়ে, আৰু বেলেগ কাৰোবাৰ উইচ স্ক্ৰীনশ্বট মাৰি ষ্টেটাছ দিয়ে। তেতিয়া ৰিয়েকশ্যনটো এনেকুৱা ধৰণৰ। इतने सारे जूते अगर मैं फुटपाथ पे पॉलिश करता तो इतनी कमाई होती कि 1 हफ्ते के अंदर मैं एक नाव खरीद लेता। যেতিয়া তোমাৰ ক্লাছৰ বয়ফ্ৰেণ্ডে গম পায় যে তেওঁৰ প্ৰেমৰ ধুনীয়া বাগিচাখনত তুমি জেহৰিলা পোকা এৰি দিছা, তেতিয়া তেওঁৰ ৰিয়েকশ্যন এনেকুৱা ধৰণৰ হয়। दिखाऊं अपने हाथ की गर्मी? ये तो बिल्कुल ठंडा है। मैं तुम दोनों को दिखाता हूँ, दोनों को दिखाता हूँ। এই পৃথিৱীখনত যাৰ যিমান ক্ৰাছ আছে, সকলো ক্ৰাছৰে এটা বস্তুৱে কমন, তেওঁলোকৰ জাতীয় ভাষা হ'ল যেতিয়া তুমি নিজৰ ফিলিংছ ইমোশ্যনৰ কথা নাটকৰ স্ক্ৰিপ্ট লিখাৰ দৰে লম্বা কৰি লিখি ক্ৰাছৰ আগত বৰ্ণনা দিয়া, আৰু তাৰপিছত যেতিয়া ৰিপ্লাই আহিব তেতিয়া সঁচাকৈ এনেকুৱা ফিলিংছ আহি যায়। ये भगवान क्या जुलुम है, सारा काम करूं मैं खाए वो, अब कुछ नहीं हो सकता क्या? আৰু মানুহক ইগন'ৰ আৰু হাৰ্ট কৰাটো একচাম ক্ৰাছৰ যেন জাতীয় টেলেণ্ট। আৰু যেতিয়া তুমি ক্ৰাছক 6-7টা মেছেজ একেলগে দিয়া, তেতিয়া তোমাৰ ক্ৰাছ বি লাইক আৰু এই ক্ৰাছবিলাকো নিজৰ দুনিয়াত একোজন চেলিব্ৰিটিতকৈ কম নহয়। যদি তুমি ক্ৰাছৰ মেছেজৰ ৰিপ্লাই পাব লাগে, তেনেহ'লে তুমি এটা বস্তু কেৰাচিন ঢালি জ্বলাই দিব লাগিব, আৰু সেই বস্তুটো হ'ল চেল্ফ ৰেচপেক্ট। আৰু বিধিৰ বিপাকত যদি তোমাৰ ক্ৰাছ বেলেগ ভাষা কোৱা হয়, তেনেহ'লে হয়তো তোমাৰো এনেকুৱা হ'ব পাৰে। हाँ, शू तो मैंने कब के पॉलिश कर लिए और कपड़े भी धो डाले। अब मुझे क्या वो क्या बोला था उस नौटंकी ने? घाघरो चोली मिल सकता है क्या? शू घाघरो ने चोरी? हाँ, घाघरो चोली। कोनो घाघरो चोरी? आप दो ना અલ્યા લાજ વગરના તને આ ઘાઘરો ચોરી જોઈએ છે? જોઈએ છે। अगर आपको एतराज ना हो तो मैं अपने आप ले लेता हूँ। या आप કાકા જલ્દી આવો પપ્પા જલ્દી આવો। আৰু শেষত মোৰ দাদা বন্ধু ভাইটিসকললৈ এটা ৰিকুৱেষ্ট, এই ক্ৰাছ টাছবিলাকৰ নামত বেছি টাইম ৱেষ্ট কৰি লাভ নাই, কাৰণ তোমাৰ টাইম বৰবাদ হৈ থাকিব, আৰু তেওঁলোকে নিজকে চেলিব্ৰিটি বুলি ভাবিয়ে থাকিব। তো এইবিলাক বাদ দিয়া ভাল। আৰু বেছি পাত্তা দিলেতো খাইল খেও নিজকে ময়ূৰ বুলি ভাবে, তো এইবিলাক পাত্তা দি লাভ নাই। তো মই ষ্টাৰ্টিঙতে কৈছিলোঁ এইটো এটা কমেডি ভিডিঅ', এইটোক ধেমালি হিচাপে লওক, বেছি চিৰিয়াছলি নল'ব। আৰু যদি ভিডিঅ'টো ভাল লাগিল লাইক কৰি দিব, শ্বেয়াৰ কৰি দিব, আৰু কমেণ্টত জনাব ভিডিঅ'টো কেনে পালে, কেনেধৰণৰ ভুল হৈছে ভিডিঅ'টোত, সেইবিলাক জনাব। আৰু এইখিনিতে এটা কথা কওঁ, আৰু এটা চেনেল আছে SB গেমিং বুলি, তাত পাবজি মোবাইলৰ গেম প্লে আপলোড কৰা হয়, আৰু খুব ভাল চেনেল, ভাল ভিডিঅ' বনায়, টিপছ ট্ৰিক্স সেইবিলাকৰ বিষয়ে কয়। তো যদি আপোনালোকে গেমৰ প্ৰতি ইণ্টাৰেষ্টেড, তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি লওক, খুব ভাল ভিডিঅ' বনায়। মই ডিছক্ৰিপশ্যনত লিংকটো দি দিম চেনেলটোৰ। তো পুনৰ নতুন এটা ভিডিঅ'ত লগ পাম। ধন্যবাদ।